হয় মই উপস্থিত আছোঁ বৰ্তমান দি দিওঁ কাৰ্বি আংলঙৰ কোকাচাং পিকনিক প্লেচত বনভোজস্থলীত এয়া আপোনালোকে দেখিব পাইছে পানী কিমান ফুট পৰিছে আৰু ইয়াত বিভিন্ন ধৰণৰ এয়া কেমেৰা পাৰ্চন দীপাংকক দেখুৱাব বিচাৰিছোঁ কি তেওঁ দেখাব এই বনভোজস্থলীত কিমান ক'ৰ পৰা মানুহ আহিছে হয় মই ইয়াৰ স্থানীয় মানুহৰ পৰা জানিব বিচাৰিম আপুনি কওকচোন কেনেকুৱা লাগিছে ইয়াত